Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ সায়েন্সৰ চেপ্টাৰ 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট MCQ যিবোৰ MCQ তোমালোকৰ হাফ ইয়াৰলি আৰু তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ এটো ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহলে PDF ফাইলও পাই যাবা প্ৰতিটো চেপ্টাৰৰ কাৰণে চেপ্টাৰ ওয়াইজ মই MCQ বনাইছো আৰু প্ৰতিটোৰে MCQ তোমালোকে PDF আকাৰে পাই যাবা চেনেলটো সাবস্ক্ৰাইব কৰা মই মোৰ পাৰ্সোনাল WhatsApp নাম্বাৰ দি দিম তোমালোকে ধৈৰ্য সহকাৰে ভিডিওটো শেষলৈকে চাই থাকা আৰম্ভ কৰিছো আজিৰ ভিডিওটো আৰু ইয়াতে যিকেইটা MCQ মই কৰিছো প্ৰিপেয়াৰ কৰিছো গোটেইকেইটা MCQ যেটো নতুন নিয়ম আহিছে সেই নিয়মৰ ওপৰত ভিত্তি কৰি সজাইছো তো কিছুমান MCQ তোমাৰ অলপমান কঠিন আছে আৰু কিছুমান সহজ আছে দুটাৰে মিক্স আপ আছে তো চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে বলৰ SI একক কি আমি সকলে জানো বলৰ SI একক হৈছে নিউটন এটো n আখৰেৰে লিখা হয় m টো হৈছে মিটাৰ দৈৰ্ঘ্যৰ SI একক হৈছে মিটাৰ আৰু p মানে হৈছে পাস্কেল হৈছে চাপৰ একক আৰু কেজি হৈছে ভৰৰ একক 2 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে ত্বৰিত গতিৰে সৰল ৰেখাত গতিশীল বস্তু এটাৰ বাবে তলৰ কোনটো অশুদ্ধ এতে অশুদ্ধ বাক্যটো আমাক ওলাবলৈ দিছে তো যেহেতু তোমাৰ ইয়াতে ত্বৰিত গতি বুলি কৈছে মানে বস্তুটো ত্বৰণ কি হৈ আছে চেঞ্জ হৈ আছে আৰু সৰল ৰেখাত কি কৰিছে গতি কৰিছে তাৰ মানে কি হয় তোমাৰ দ্ৰুতি পৰিৱৰ্তনশীল হয় এটো হসা হয় বেগৰ পৰিৱৰ্তন হয় এটো হসা হয় পৃথিৱীৰ পৰা আঁতৰি যায় এটো মিছা হয় আমাৰ যিকোনো বস্তু এটা পৃথিৱীৰ ওপৰত বৃত্তাকাৰ পথৰে বা সৰল ৰেখাৰে হতে গতি কৰি থাকিব বিচাৰে কিন্তু হেতু এনেকুৱা নহয় যে হেতু পৃথিৱীৰ পৰা আঁতৰি বেলেগ এটা ঠাইত গুচি যাব তো এটো তোমাৰ অশুদ্ধ বাক্য ইয়াৰ শুদ্ধ উত্তৰটো আহিব সি নম্বৰ বুজি পালা 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নত কি কৈছে নিউটনৰ তৃতীয় গতি শক্তি মতে নিউটনৰ যেটো তৃতীয় গতি সূত্ৰ শক্তি নহয় এটো নিউটনৰ তৃতীয় গতি সূত্ৰ মতে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া এটোটা কি হয় দুটা ভিন্ন বস্তুৰ বিপৰীতমুখী ক্ৰিয়া হয় তেৰ শুদ্ধ উত্তৰটো আহিব বি নাম্বাৰটো নিউটনৰ যেটো তৃতীয় গতি সূত্ৰ আছে সেই সূত্ৰটো দুটা বেলেগ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰা বলৰ ক্ষেত্ৰতে হেতু প্ৰযোজ্য যেনেকুৱা তোমাৰ পিস্তলৰ যদি পিস্তল এটাৰ পৰা যদি গুলি ওলাই তেতিয়া হলে পিস্তলে গুলিটোৰ ওপৰত ক্ৰিয়া কৰিব আৰু গুলিটোৱে পিস্তলৰ ওপৰত ক্ৰিয়া কৰিব কিন্তু দুটাৰে তোমাৰ কাৰ্যকৰী দিশ দুটা বেলেগ বেলেগ হয় পিস্তলটো পিছফালে আহে আৰু গুলিটো আগফালে যায় তাৰ মানে দুটা বেলেগ বেলেগ বস্তুৰ মাজত কি হয় ক্ৰিয়াশীল হয় বুজি পালানে ইয়াৰ পিছত তোমাৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ এপ্লিকেশন বেসড এটা কোৱেশ্চন হয় ইয়াতে তুমি কিমানখিনি বুজি পালা হেতুৰ ওপৰত ভিত্তি কৰি কি কৈছে চোৱা ফুটবল মেচ এখনত বিপৰীত পক্ষই কিক কৰা বলটো গোলৰক্ষকজনে ধৰাৰ সময়ত হাতটো অলপ পিছফালে টানি দিলে এটো ক্ৰিকেট খেলৰ ক্ষেত্ৰতো হয় ক্ৰিকেট খেলুৱৈসকলে যেতিয়া কেটচ হয় তেতিয়া কেটচৰ সময়ত তোমাৰ হাতটো অলপ কি কৰে এনেকে পিছফালে টানি আনে এটো কিহৰ কাৰণে কৰে এটো বলটোৰ ওপৰত অত্যাধিক বল প্ৰয়োগ কৰিলে এটোতো ৰিজন নহয় বলটোৱে হাতত অত্যাধিক বল প্ৰয়োগ কৰিলে এটো নহয় ভৰবেগৰ হাৰ বৃদ্ধি কৰিলে সব ভৰবেগৰ যেটো হাৰ আছে এটো যিমানে তোমাৰ তৎক্ষণাত এটো কম বেছি হয় সিমানে আঘাত পোৱাৰ সম্ভাৱনা বেছি থাকে যদি আমি বেছি সময় লৈ যদি ভৰবেগৰ মানটো কমাই দিও তেতিয়াহলে আঘাত পোৱাৰ সম্ভাৱনা কম থাকে তেৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ বলটোৰ ভৰবেগৰ হাৰ হ্ৰাস কৰিলে মানে তোমাৰ বেছি সময়ত ভৰবেগৰ পৰিৱৰ্তনটো লাহে লাহে কমাই দিছে সেই কাৰণে হাতটো অলপ পিছফালে আনিছে ফলত তোমাৰ আঘাত পোৱাৰ সম্ভাৱনাটো কমি গৈছে বুজি পালানে 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনত কি কৈছে চলন্ত বাছগাড়ী এখনত যাত্ৰী এজনে মুদ্ৰা এটা টছ কৰাত মুদ্ৰাটো যাত্ৰীৰ পিছফালে পৰিছে তো বাজৰ গতি হল এতে যদি তুমি গাড়ীত বহি আছা আৰু কিবা মুদ্ৰা এটা বা বল এটা তুমি ওপৰফালে দলিয়াই দিছা তেতিয়া হলে সাধাৰণতে কি হয় সেই বলটো তোমাৰ লগতে কি কৰি থাকে গতি কৰি থাকে আৰু সেই বলটো কিন্তু তোমাৰ হাততে পৰিব কিন্তু যদি বাছগাড়ীখনৰ গতি বা ৰেলগাড়ীখনৰ গতি যদি সুষম নহয় তেতিয়া হলে কিন্তু সেই বলটো তোমাৰ হাতত নাহিব
সেই বলটো তোমাৰ আগফালে পৰিব পাৰে পিছফালে পৰিব পাৰে বুজি পালানে তো ইয়াতে যেটো তোমাৰ শুদ্ধ উত্তৰ হ'ব হেতু হ'ব এ নাম্বাৰ ত্বৰিত গতি এক্সিলাৰেটেড মোশন বুলি কয় তাৰ মানে তোমাৰ হেতু কি হয় বাছখনৰ যেটো তোমাৰ গতি আছে সেই গতিটো তোমাৰ সুষম নহয় বুজি পালানে ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা 6 নম্বৰ কোৱেশ্চন এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এছাৰশন আৰু ৰিজনিংৰ যিকেটা অপচন আছে সেই অপচন কেইটা তোমালোকে ভালদৰে লক্ষ্য কৰিবা এই অপচন কেইটা মই গুটেকেটা এছাৰশন আৰু ৰিজনিংত দিয়া নাই কাৰণ তোমাৰ এই অপচন কেইটা এছাৰশন আৰু ৰিজনিংৰ অপচন এ বি সি ডি চাৰিটা সকলো প্ৰশ্নৰ কাৰণে একে থাকে ইয়াৰ আগতেও আৰু এটা ভিডিঅ'ত আলোচনা কৰিছিলো সোয়া 6 নম্বৰত কি কৈছে এছাৰশন মানে নিশ্চয়ক্তি কাঠৰ টুকুৰা এটাত সন্তুলিত বল প্ৰয়োগ কৰিলে টুকুৰাটোৰ হৰণ ঘটে ইয়াতে তুমি লক্ষ্য কৰা সন্তুলন বলৰ কথা কৈছে সন্তুলন মানে ধৰিলে তোমাৰ ইয়াতে এটো কাঠৰ টুকুৰা তুমি এটোৰ ওপৰত ইফালৰ পৰা যিমান বল প্ৰয়োগ কৰিছা হিফালৰ পৰা তুমি একে বলেৰে টানি আছা তেতিয়া হলে এফালে যদি এ বল প্ৰয়োগ কৰিছা এফালে যদি বি বল প্ৰয়োগ কৰিছা তেতিয়া হলে এই দুটাৰ যেটো লব্ধ বল হেতু কিমান হৈ যায় 0 হৈ যায় আৰু লব্ধ বল যদি শূন্য হয় তেতিয়া হলে হেতুৱে কোনো ধৰণৰ কাৰ্য সম্পাদন কৰিব নোৱাৰে তো এটো কৈছে যে হৰণ ঘটে মানে স্থানৰ পৰিৱৰ্তন ঘটে তো সন্তুলিত বলে তো কাৰ্য কৰিব নোৱাৰে গতিকে হৰণ ঘটিব নোৱাৰে তাৰ মানে আমাৰ এছাৰশনটো এটো কি দিয়া আছে ভুল দিয়া আছে ৰিজনটো কি কৈছে সোয়া অসন্তুলিত বলে বস্তু এটাৰ অৱস্থানৰ পৰিৱৰ্তন ঘটাব পাৰে কিন্তু সন্তুলিত বলে নোৱাৰে তো তোমাৰ এটো হৈছে শুদ্ধ বাক্য তাৰ মানে তোমাৰ কি হল এছাৰশনটো ভুল হল আৰু ৰিজনটো শুদ্ধ হল তো ইয়াতে আমি চাম যে ইয়াৰে কোনটো তোমাৰ অপচন শুদ্ধ হয় তো ইয়াৰে এটো চা তোমাৰ এছাৰশনটো ভুল আছে আৰু ৰিজনটো শুদ্ধ আছে তো ইয়াৰে তোমাৰ সি নম্বৰ অপচনটো কাৰেক্ট হ'ব তো সি নম্বৰ অপচন কাৰেক্ট হয় মই বাকি কেটা অপচন কৈ দিছো কাৰণ এইকেটা তুমি মনত ৰাখিব লাগিব এতে চোৱা এই নম্বৰ যেটো অপচন হেতু হৈছে এ আৰু আৰ মানে এছাৰশন আৰু ৰিজনিং দুয়োটা শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা হয় বি নম্বৰ অপচন এ আৰু আৰ দুয়োটা শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় সি নম্বৰ এ শুদ্ধ কিন্তু আৰ অশুদ্ধ আৰু ডি নম্বৰ এ অশুদ্ধ কিন্তু আৰ শুদ্ধ তো এ তোমাৰ যিকেটা এছাৰশন আৰু ৰিজনিং আছে গুটেকেটা এই অপচন কেটা সেম থাকে যিকোনো ধৰণৰ কোৱেশ্চন আহিলে এই অপচন কেটা সেম থাকিব এটা হৈছে 7 নম্বৰ প্ৰশ্নলৈ 7 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা এছাৰশন আমি সাইকেলৰ পেডেল মৰা বন্ধ কৰিলে সাইকেলৰ গতি কমে হেতু তো অবভিয়াসলি হয় যদি আমি সাইকেল চলাও সাইকেল চলাৰ সময়ত যদি আমি পেডেল মাৰা বন্ধ কৰো এতে পেডেল মাৰা বন্ধ কৰা মানে বুজাইছে আমি এক্সটাৰ্নাল ফোর্স যদি এপ্লাই কৰা বন্ধ কৰো তেতিয়া হলে সাইকেলৰ গতি কমিব কিহৰ কাৰণে কমিব তোমাৰ বায়ুৰ বিপৰীতমুখী ক্ৰিয়া আছে তাৰ লগতে তোমাৰ সাইকেলৰ চকা আৰু মাটিৰ লগত ঘৰখন বল আছে যাৰ ফলত তোমাৰ সাইকেলৰ গতিটো কমিব তো এটো তোমাৰ কাৰেক্ট হয় ৰিজনটো কি দিছে চোৱা ঘৰখন বলে গতিৰ দিশত ক্ৰিয়া কৰে এতে চোৱা যেটো ঘৰখন বল সেই ঘৰখন বলে হতে তুমি জিফালে বল প্ৰয়োগ কৰিবা তাৰ সদায় বিপৰীত ফালেহে ক্ৰিয়া কৰে উদাহৰণ হিচাপে ধৰিলা তুমি এনেকা ব্লক এটা তুমি সন্মুখৰ ফালে টানি আছা তেতিয়া হলে ইয়াৰে যেটো মজিয়া আছে বা ইয়াৰে যেটো প্লেন আছে সেই প্লেনত ই ঘৰখন বলে সদায় বিপৰীত ফালে ক্ৰিয়া কৰে ইয়াতে কিন্তু কৈছে তাৰ উল্টা আছে ঘৰখন বলে গতিৰ দিশত ক্ৰিয়া কৰে এটো হৈছে মিছা তাৰ মানে কি হল তোমাৰ এছাৰশন আৰু এছাৰশনটো শুদ্ধ হল আৰু ৰিজনটো ইনকাৰেক্ট হল মানে অশুদ্ধ হল বুজি পালানে তো ইয়াৰে সি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এছাৰশন স্প্ৰিং এডাল এটা মূৰৰ পৰা টানিলে ইয়াৰ আকাৰ আকৃতি দুটা পৰিৱৰ্তন হয় এটো কাৰেক্ট হয় তোমাৰ স্প্ৰিং এডাল যদি তুমি টানি দিয়া তেতিয়া হলে স্প্ৰিংডাল দীঘল হৈ আহে মানে তো তেতিয়া তাৰ কি হয় আকাৰটো ডাঙৰ হৈ যায় আৰু ইয়াৰ আকৃতিও পৰিৱৰ্তন হয় গোলাকাৰ থাকে যেতিয়া তুমি টানি দিবা এটো তোমাৰ সিধা হৈ আহিব এৰে ৰিজনটো কি দিছে চোৱা অসন্তুলিত বলে স্প্ৰিংৰ আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন কৰে আৰু এই পৰিৱৰ্তন বলৰ দিশত হয় তো কাৰেক্ট হয় তো তোমাৰ কি হল এছাৰশন আৰু ৰিজন দুয়োটা কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হয় তাৰ মানে ইয়াৰে এ নম্বৰ অপচনটো কাৰেক্ট হ'ব ইয়াতে যেটো তোমাৰ এ নম্বৰ অপচন আছিল এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ হৈছে শুদ্ধ ব্যাখ্যা তো এ নম্বৰ অপচনটো কাৰেক্ট হ'ব 8 নম্বৰ কোৱেশ্চনৰ কাৰণে এতিয়া 9 নম্বৰ প্ৰশ্ন 9 নম্বৰ কোৱেশ্চনত কি কৈছে এছাৰশন বস্তু এটাৰ গতি অৱস্থা বা স্থিতি
অৱস্থাৰ অটুট ৰখাৰ প্ৰৱণতাকে জড়তা বোলে এটো তো সঁচা কথা মানে বস্তু এটা যদি গতি কৰি থাকিব বিচাৰে বা যদি ৰৈ থাকে তেতিয়াহলে ৰৈ থাকিব বিচাৰে আৰু বস্তু এটাৰ যেটো প্ৰৱণতা এই যেটো প্ৰৱণতা তাকে জড়তা বুলি কোৱা হয় গতিকে তোমার এসারশনটো কি হল কারেক্ট হল রিজন কি দিছে বস্তুৰ জড়তা বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰশীল নহয় এটো ভেৰি ফলস হয় মানে ইনকারেক্ট হয় বস্তু এটাৰ যেটো জড়তা থাকে সেই জড়তাটো তোমাৰ ডাইৰেক্টলি ভৰৰ ওপৰত নিৰ্ভৰশীল সেই কাৰণে জড়তাক আমি ভৰৰ যোগ বুলি ক'ব পাৰো বা ভৰক আমি জড়তাৰ যোগ বুলি ক'ব পাৰো কেনেকৈ ক'ব পাৰো তোমাৰ যদি ভৰ বেছি হয় তেতিয়াহলে জড়তা বেছি হয় আৰু যদি ভৰ কম হয় তেতিয়াহলে জড়তাও কি হয় কম হয় মানে কোনো এটা বস্তুৰ যেটো জড়তা হেতু I proportional to কি হয় m হয় মানে I মানে ইনার্শিয়া আৰু proportional to m মানে ভৰ বাঢ়িলে জড়তা বাঢ়িব আৰু যদি জড়তা বাঢ়ে তেতিয়াহলে ভৰ বাঢ়িব তো তোমাৰ কি হল ৰিজনটো ইনকারেক্ট হল মানে অশুদ্ধ হল গতিকে এসারশনটো শুদ্ধ আৰু ৰিজনটো ভুল হল 3 নম্বৰ প্ৰশ্ন চোৱা এসারশন কি দিছে চলন্ত বাহনত হঠাৎ ব্ৰেক প্ৰয়োগ কৰিলে আঘাতৰ কাৰণ হ'ব পাৰে এটো কারেক্ট হয় যদি চলি থকা বাহন এখন বা তুমি বাস গাড়ী বুলি ধৰা বা তুমি সাইকেল বা স্কুটি বুলি ধৰা তুমি যদি হঠাতে ব্ৰেক মাৰা তেতিয়াহলে তুমি গতি জড়তাৰ বাবে তুমি গাড়ীৰ পৰা চিটিকিও পৰিব পাৰা মানে এটা আঘাত পোৱাৰ কাৰণ হ'ব পাৰে এটো কারেক্ট হয় ৰিজনটো কি দিছে চোৱা বস্তু এটাই গতি কৰিলে গতিশীল অৱস্থাত থাকিব বিচাৰে আৰু ৰৈ থাকিলে ৰৈ থাকিব বিচাৰে এই প্ৰৱণতা বস্তুটোৰ জড়তা বোলে তো এটো কারেক্ট হল কিন্তু এই যেটো জড়তা সেই জড়তাৰ কাৰণে যে মানুহে আঘাত পাব হেতুটো নহয় ইয়াৰ প্ৰপাৰ ৰিজনটো হৈছে এটো ৰিজনটো তোমাৰ এটো কারেক্ট হয় কিন্তু ইয়াৰ আৰু এটা কাৰণ আছে সেই কাৰণটো হৈছে গাড়ীখন যেতিয়া ব্ৰেক মাৰিব গতি জড়তাৰ কাৰণে মানুহজন কি কৰিব হঠাতে ব্ৰেক মাৰিলে গাড়ীখন ৰৈ যাব আৰু গতি জড়তাৰ কাৰণে মানুহজন তোমাৰ গাড়ীৰ আগফালে গৈ খুন্দা খাব বুজি পালানে তো তোমাৰ এটো কি হ'ব এসারশনটো শুদ্ধ ৰিজনটো শুদ্ধ হয় কিন্তু ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা নহয় বুজি পালানে ইয়াৰ পিছত 11 নম্বৰ কোৱেশ্চন 11 নম্বৰ কোৱেশ্চনত কি কৈছে 11 নম্বৰ কোৱেশ্চনটো তোমাৰ এসারশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এটো চোৱা এতে এসারশনত কি কৈছে এতে এসারশনত কৈছে এটা এটকীয়া নোটতকৈ 5 টকীয়া নোটৰ জড়তা বেছি এটা তো কারেক্ট হয় যেটো আমাৰ 1 টকীয়া নোট থাকে সেই 1 টকীয়া নোটৰ ভৰ তোমাৰ 5 টকীয়া নোটৰ ভৰতকৈ কম হয় মানে জড়তা বেছি হলে তোমাৰ কি হয় মানে তোমাৰ যাৰ ভৰ বেছি তাৰ জড়তাও বেছি হয় তো 5 টকীয়া নোটৰ ভৰ বেছি গতিকে তাৰ জড়তাও কি হ'ব বেছি হ'ব এটো কারেক্ট হয় ৰিজনটো কি দিছে বস্তুটোৰ জড়তা ভৰৰ ওপৰত নিৰ্ভৰ নকৰে তো এটো তোমাৰ ইনকারেক্ট হয় মানে এসারশনটো শুদ্ধ হয় ৰিজনটো ভুল হয় 12 নম্বৰ কোৱেশ্চন 12 নম্বৰতে এসারশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এসারশনত কি কৈছে ভৰবেগ হল বস্তু এটাৰ ভৰ আৰু বেগৰ পূৰণফল গতিকে ভৰবেগ ভেক্টৰ ৰাখি এটো কারেক্ট হয় কোনো এটা বস্তুৰ ভৰ যদি m হয় আৰু সেই বস্তুটোৰ বেগ যদি b হয় তেতিয়াহলে তাৰ ভৰবেগ p mv হয় ইয়াতে m মানে হৈছে বস্তুটোৰ ভৰ b মানে হৈছে বস্তুটোৰ বেগ এতিয়া বেগ হৈছে ভেক্টৰ ৰাখি বেগ কি ৰাখি ভেক্টৰ ৰাখি তো বেগ যদি ভেক্টৰ ৰাখি হয় আৰু বেগৰ লগত তোমাৰ ভৰ পূৰণ হৈ আছে গতিকে তোমাৰ ভৰবেগও কি হ'ব ভেক্টৰ ৰাখি হ'ব ভেক্টৰ ৰাখি মানে তোমাৰ যাৰ মান আৰু দিশ দুইটা থাকে হেতু ভেক্টৰ ৰাখি বুলি কোৱা হয় আৰু যাৰ কেৱল মান আছে দিশ নাই বা দিশ আছে মান নাই হেবোৰক তোমাৰ স্কেলাৰ ৰাখি বুলি কোৱা হয় ৰিজনটো কি দিছে ভৰবেগৰ মান আৰু দিশ দুইটা আছে তো এটো কারেক্ট হয় তো যেহেতু তোমাৰ ভৰবেগৰ মান আৰু দিশ দুইটা আছে সেই কাৰণে এটো তোমাৰ কি হয় ভৰবেগটো ভেক্টৰ ৰাখি হয় অৰ্থাৎ তোমাৰ এসারশনটো কারেক্ট হয় ৰিজনটো কারেক্ট হয় আৰু ৰিজনটো হৈছে এসারশনৰ শুদ্ধ ব্যাখ্যা 13 নম্বৰ কোৱেশ্চন 13 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ লেগডালত কোন প্ৰকাৰৰ বল প্ৰয়োগ হৈছে এতে এটো হৈছে t মানে টাইম আৰু এটো হৈছে d মানে ডিসটেন্স এটো আমি এডাল সৰল ৰেখা পাইছো তো যদি আমি সৰল ৰেখা পাইছো নিশ্চিতভাৱে এই বস্তুটোৰ ওপৰত কোনো বলে ক্ৰিয়া কৰি আছে যাৰ ফলত এটো সময়মতে কি কৰি আছে এই দূৰত্ব অতিক্ৰম কৰি আছে তো কিন্তু আমি সকলোৱে জানো যে অসন্তুলিত বলেহে কি কৰিব পাৰে ক্ৰিয়া কৰিব পাৰে হয়নে নাই তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো অসন্তুলিত ত্বৰিত বল মানে অসন্তুলিত বলেহে তোমাৰ কি কৰিব পাৰে কাৰ্য কৰিব পাৰে তো বি নম্বৰটো কারেক্ট आंसर 14 নম্বৰ কোৱেশ্চন
14 নম্বৰ কোৱেশ্চনটো বহুত ইন্টাৰেষ্টিং এটা কোৱেশ্চন হয় কি কৈছে ৰকেটৰ কাৰ্যকৰী সংৰক্ষণৰ নীতি হয় ৰকেট যেটো আছে ৰকেটৰ যেটো ফিউল থাকে সেই ফিউলে তোমাৰ হেতু পিছফালে বল প্ৰয়োগ কৰে আৰু ৰকেটটো ওপৰফালে গতি কৰে এটো নিউটনৰ তৃতীয় গতি সূত্ৰ মতে এটো তোমাৰ ৰকেটে গতি কৰে তো কিন্তু ইয়াতে কৈছে সংৰক্ষণৰ নীতি বুলি কৈছে মানে ভৰবেগত কোনটো সংৰক্ষণৰ নীতি আমি এপ্লাই কৰিব পাৰো এটো হৈছে ভৰবেগৰ সংৰক্ষণৰ নীতি ভৰবেগৰ সংৰক্ষণৰ নীতিটো কি আছিল তোমাৰ বস্তু এটাৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু সংঘাতৰ পিছত মুঠ ভৰবেগ সদায় কি হয় সমান হয় তো হেতু হৈছে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব সি নম্বৰটো ভৰবেগ যেটো ভৰবেগৰ ৰক্ষণশীলতাৰ নীতি আছে বা ৰক্ষণশীলতাৰ সূত্ৰ আছে হেতু কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে 15 নম্বৰ কোৱেশ্চনটো চা কি কৈছে 2 কেজি ভৰৰ বস্তু এটাই সুষম বেগেৰে 4 মিটাৰ পাৰ সেকেন্ডেৰে গতি কৰি আছে বস্তুটো হেলনিয়া টেবুল এখনৰ ওপৰতে গতি কৰি আছে বস্তুটো একে বেগেৰে গতি কৰাবলৈ বলৰ প্ৰয়োজন হ'ব তাৰ মানে তোমাৰ আমাৰ এনেকুৱা এটা কি আছে হেলনি এখন তল আছে ইয়াৰ ওপৰত বস্তু এটা এনেকে গতি কৰি আছে আৰু এটোৰ বেগ হৈছে 4 মিটাৰ পাৰ সেকেন্ড আৰু এই বস্তুটোৰ ভৰ হৈছে 2 কেজি এতিয়া এই বস্তুটো যিমান বেগেৰে গতি কৰি আছে এই বস্তুটো যদি আমি ইমান বেগেৰে মানে যদি 4 মিটাৰ পাৰ সেকেন্ডেৰে যদি গতি কৰাব লাগে তেতিয়া হলে ইয়াৰ ওপৰত আমি কিমান বল প্ৰয়োগ কৰিব লাগিব শূন্য বল আমি প্ৰয়োগ কৰিব লাগিব কাৰণ এই বস্তুটো অলৰেডি গতি কৰি আছে গতিকে এই বস্তুটোৰ ওপৰত অলৰেডি তোমাৰ বাহ্যিক বল এটা ক্ৰিয়া কৰি আছে গতিকে তাৰ ওপৰত আমি আৰু কোনো বল প্ৰয়োগ কৰিব নালাগে কাৰণ তোমাৰ ইয়াতে কি কৈছে যেটো বেগ হেতু তোমাৰ একে বুলি কৈছে এটো চা একে বেগেৰে বুলি কৈছে তো যেহেতু বেগ কি হয় গতিকে আমি তাতে কোনো এক্সটাৰ্নাল ফোর্স এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই তাৰ মানে অৰ্থাৎ ইয়াৰ বি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ এটা এপ্লিকেশন বেসড এটা কোৱেশ্চন হয় এটো কি কৈছে 2/3 অংশ পানীৰে পূৰ্ণ ট্যাঙ্কাৰ এখন সুষম দ্ৰুতিৰে গতি কৰি আছে ট্যাঙ্কাৰখনত হঠাৎ ব্ৰেক প্ৰয়োগ কৰিলে ট্যাঙ্কিৰ পানী কোনফালে যাব বহুত ইন্টাৰেষ্টিং এটা কথা হয় তোমাৰ যিবোৰ গাড়ী আছে বা তোমাৰ যিবোৰ পেট্ৰলৰ যিবোৰ ট্যাঙ্কাৰ আছে বা পেট্ৰলৰ ইফালে যে লৈ যায় এবোৰত যদি তোমাৰ 3 ভাগৰ 2 অংশ ভৰ্তি থাকে আৰু হঠাতে গাড়ীখন ব্ৰেক কৰিলে তেতিয়া হলে তোমাৰ ভিতৰত যিখিনি তেল আছে বা পানী আছে হেতু কোনফালে যাব হেতু আগফালে যাব কাৰণ তোমাৰ গতি জড়তাৰ বাবে তোমাৰ ট্যাঙ্কৰ ভিতৰত থকা পানীখিনি বা তেলখিনি তোমাৰ ট্ৰাকৰ লগে লগে আগবাঢ়ি যাব তো যেতিয়া হঠাতে ব্ৰেক মাৰিব তেতিয়া তোমাৰ পানীখিনি এনেকে কি কৰিব সন্মুখৰ ফালে যায় খুন্দা খাব তেৰ শুদ্ধ উত্তৰটো হ'ব এ নাম্বাৰ এটা তোমাৰ জড়তাৰ সূত্ৰৰ লগত ৰিলেটেড এটা কোৱেশ্চন হয় এৰ পিছত 17 নম্বৰ কোৱেশ্চনটো চা কি কৈছে এটো এপ্লিকেশন বেসড এটা কোৱেশ্চন হয় গ্লাস এখনৰ ওপৰত কাৰ্ডবোৰ্ডৰ টুকুৰা এখন ৰাখি তাত 5 টকীয়া মুদ্ৰা এটা ৰখা হ'ল কাৰ্ডবোৰ্ডৰ ওপৰত জোৰেৰে বল প্ৰয়োগ কৰা হ'ল বা হঠাতে বল প্ৰয়োগ কৰা হ'ল 5 টকীয়া মুদ্ৰাটো গ্লাসৰ ভিতৰত পৰে কাৰণ এটো তোমালোকৰ সায়েন্সৰ এটো এটা এক্টিভিটি আছে কি জানি কৰাইছে তোমালোকৰ শিক্ষকসকলে তো হেতু যেতিয়া এনেকে তোমাৰ মাৰি দিয়া হয় কাৰ্ডবোৰ্ডখন তেতিয়া তোমাৰ কি হয় কাৰ্ডবোৰ্ডখন তাৰে পৰা গুছি যায় কিন্তু 5 টকীয়া মুদ্ৰাটো কিন্তু গ্লাসৰ ভিতৰতে পৰে তাৰ কাৰণ সুধিছে কি কাৰণ হ'ব পাৰে কাৰণ কি একেবাৰে সিম্পল কাৰণ হয় যেতিয়া আমি কাৰ্ডবোৰ্ডত এনেকে আমি আঘাত কৰাৰ লগে লগে তোমাৰ কাৰ্ডবোৰ্ডখনে গতি জড়তা লাভ কৰে কিন্তু যেহেতু তোমাৰ কাৰ্ডবোৰ্ডৰ ওপৰত প্ৰয়োগ কৰা হৈছে 5 টকীয়া মুদ্ৰাৰ ওপৰত প্ৰয়োগ কৰা হোৱা নাই গতিকে 5 টকীয়া মুদ্ৰাটো তোমাৰ স্থিতি জড়তাৰ বাবে হেতু অৱস্থানতে থাকিব আৰু কাৰ্ডবোৰ্ডখনে গতি কৰিব সেই কাৰণে তোমাৰ কি হয় কাৰ্ডবোৰ্ডখন আঁতৰি যায় আৰু আঁতৰি যোৱাৰ লগে লগে যেটো তোমাৰ 5 টকীয়া মুদ্ৰা আছে হেতু গ্লাসৰ ভিতৰত পৰে বুজি পালানে তো ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব চাওমি 5 টকীয়া মুদ্ৰাত থকা স্থিতি জড়তাৰ বাবে কাৰ্ডবোৰ্ডৰ গতি জড়তাৰ লগত আঁতৰি না যায় তো আমাৰ এ নম্বৰটো কি হ'ব কারেক্ট आंसर হ'ব 5 টকীয়া মুদ্ৰাত স্থিতি জড়তা থাকে আৰু কাৰ্ডবোৰ্ডত থাকে তোমাৰ গতি জড়তা আৰু সেই কাৰ্ডবোৰ্ডৰ লগত তোমাৰ যেটো 5 টকীয়া মুদ্ৰা আছে হেতু আঁতৰি না যায় বুজি পালানে ইয়াৰ পিছত 18 নম্বৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনত কি কৈছে বলৰ ব্যাখ্যা কৰা বল বিষয় সূত্ৰটো হল বলৰ ব্যাখ্যা নিউটনৰ যি কেটা সূত্ৰ আছিল তিনিটা সূত্ৰ আছিল হেতু তোমাৰ প্ৰথম সূত্ৰ দ্বিতীয় সূত্ৰ আৰু তৃতীয় সূত্ৰ নামেৰেও জনা যায় তো যেটো সূত্ৰই তোমাৰ বলৰ
ব্যাখ্যা দিয়ে সেইটো সূত্র কোনটো আছিল সেইটো আছিল তোমাৰ নিউটনৰ দ্বিতীয় সূত্র নিউটনৰ দ্বিতীয় সূত্র যেটো আছিল সেইটোৱে তোমাৰ কি কৰে যেটো বলৰ যেটো ডেফিনেশন সেইটো ডিফাইন কৰে কেনেকে কাৰণ F = ma মানে বস্তু এটাৰ ওপৰত প্ৰযুক্ত বল বস্তুটোৰ ভৰ আৰু বস্তুটোৰ ত্বৰণৰ সমান মানে a মানে হৈছে তোমাৰ v - u / t এখিনি জানাই ত্বৰণ হৈছে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ তো ইয়াৰ পিছত প্ৰশ্ন কেইটা চাও আমি তাৰ পিছৰ প্ৰশ্ন কেইটা কি কৈছে এটা 3 নম্বৰ কোৱেশ্চন এটা কি কৈছে চোৱা 5 কেজি ভৰৰ বস্তু এটা বেগ 5 মিটাৰ পাৰ সেকেন্ডৰ পৰা তোমাৰ 10 মিটাৰ পাৰ সেকেন্ডলৈ বৃদ্ধি হয় ভৰবেগৰ বৃদ্ধি এটা সব বস্তুটোৰ ভৰ আমি সকলোৱে জানো ভৰবেগ হৈছে তোমাৰ p = mv p = mv এটা প্ৰথম ক্ষেত্ৰত যদি আমি p1 বুলি ধৰো তেতিয়া হলে m ৰ মান আছে 5 আৰু v ৰ মানো আছে 5 তো এটো হল গল তোমাৰ 25 আৰু তাৰ পিছৰ ক্ষেত্ৰত চোৱা তোমাৰ বস্তুটোৰ ভৰ তোমাৰ 5 আৰু তাৰ বেগ বাঢ়িছে 10 তাৰ মানে এটো কিমান আহিব এটো আহিব 5 * 10 মানে এটো কিমান হল 50 তো ইয়াৰে মাজত ডিফাৰেন্স কিমান আছে বৃদ্ধি কিমান হল মানে 50 - 25 মানে 25 কেজি মিটাৰ পাৰ সেকেন্ড ইয়াৰে a নম্বৰ এনসারটো কি হ'ব কারেক্ট হ'ব 19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত কি কৈছে 6 কেজি ভৰ বিশিষ্ট বস্তু এটা 3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণ উৎপন্ন কৰিবলৈ লগা বল এটো একেবাৰে ইজি হয় এটো তোমাৰ F = কি হয় ma হয় ইয়াতে m মানে হৈছে বস্তুটোৰ ভৰ দিছে তোমাৰ 6 কেজি আৰু ইয়াৰে ত্বৰণ দিছে তোমাৰ 3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মানে এটো হ'ব 6 3 18 কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মানে কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰক আমি নিউটন বুলি লিখিব পাৰো মানে হল তোমাৰ 18 নিউটন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ অপচন 20 নম্বৰ কোৱেশ্চন চা 20 নম্বৰ কোৱেশ্চনত কি কৈছে 200 গ্রাম ভৰৰ বস্তু এটাই 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে গতি কৰিছে ইয়াৰ ভৰবেগ হ'ব এতে চোৱা যেটো গ্ৰামত দিয়া আছে ইয়াতে দিয়া আছে 200 গ্ৰাম এটো যদি আমি কেজিত কনভাৰ্ট কৰো তেতিয়া হলে হ'ব 0.2 কেজি আৰু ইয়াৰে ভৰ হল 0.2 কেজি আৰু ইয়াৰে বেগ দিয়া আছে তোমাৰ 5 তাৰ মানে এটো হল তোমাৰ 1 কেজি এটো মিটাৰ পাৰ সেকেন্ড আৰু এটো হল তোমাৰ ভৰবেগ তো ইয়াতে চোৱা p = mv হয় m হৈছে 0.2 কেজি আৰু v হৈছে তোমাৰ 5 তো 25 * 10 হয় মানে 1 কেজি মিটাৰ পাৰ সেকেন্ড হয় গতিকে কারেক্ট আনসারটো হ'ব সি নম্বৰ অপচন ইয়াৰ পিছত 21 নম্বৰ কোৱেশ্চনটো চোৱা এটা কি কৈছে 10 নিউটন বলে 5 কেজি ভৰৰ বস্তু এটা ক্ৰিয়া কৰি উৎপন্ন কৰা ত্বৰণৰ মান হ'ব ইয়াতে তোমাৰ কি দিয়া আছে চোৱা বল দিয়া আছে আমি সকলোৱে জানো F = ma তো ইয়াৰে পৰা ওলাব লাগে কি ত্বৰণ তো ত্বৰণ = কি হ'ব m/f তো ইয়াতে ভৰ দিয়া আছে 5 কেজি এটো সরি এটো হ'ব তোমাৰ f/m হ'ব এটো f / m হ'ব এতে তোমাৰ বল দিয়া আছে তোমাৰ 10 নিউটন আৰু তোমাৰ ভৰ দিয়া আছে 5 তো 10/5 = 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব তাৰ মানে এৰে ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব বুজি পালানে 22 নম্বৰ কোৱেশ্চন চোৱা 22 নম্বৰ কোৱেশ্চনত কি কৈছে ভৰবেগ হৈছে ডেশৰ যোগ ভৰবেগ কিহৰ যোগ ভৰবেগ হৈছে গতিৰ পৰিমাণৰ যোগ ভৰবেগ p = mv হয় এটো হৈছে গতিৰ যোগ এটা আমি গণনা কৰিব পাৰো 23 নম্বৰ কোৱেশ্চন a আৰু b বস্তু দুটাৰ ভৰ ক্ৰমে 5 কেজি আৰু 10 কেজি তেন্তে এতে দুটা বস্তু দিয়া আছে তোমাৰ a এর ভৰ হৈছে 5 কেজি আৰু b এর ভৰ হৈছে তোমাৰ 10 কেজি তার মানে তোমার কি হয়েছে b এর জড়তা একটু বেশি হবে কারণ যার ভর বেশি তার জড়তাও বেশি হয় অর্থাৎ তোমার বিটকই এর জড়তা কম হবে অর্থাৎ তোমার বি নাম্বার অপশনটো কারেক্ট হবে এটা সব বিটকই এর জড়তা কম বা তুমি তেনেকৈ কব পাৰা এককৈ বি এর জড়তা বেশি বা বিটকই এর জড়তা কম বুঝি পালা তো ইয়ারে বি নাম্বার অপশনটো কি হবে কারেক্ট হবে তো বি নাম্বার অপশন এর পিছত 24 নম্বৰ কোৱেশ্চন চা 24 নম্বৰ কোৱেশ্চনত কি কৈছে সন্তলিত বলৰ প্ৰভাৱত থকা বস্তু এটাত ক্ৰিয়া কৰা লব্ধ বলৰ মানটো আগতে আলোচনা কৰিছো যেতে কোনো এটা বস্তুৰ ওপৰত তোমাৰ সন্তলিত বল প্ৰয়োগ কৰা হয় মানে ইফালে যদি 5 নিউটন বল হয় ইফালে তোমাৰ কি হয় 5 নিউটন বল হয় তেতিয়াহলে এই বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা লব্ধ বল কিমান হয় 5 - 5 মানে কিমান হল 0
মানে শূন্য হয় তেতিয়াহ'লে চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব বুজি পালানে ইয়াৰ পিছত প্ৰশ্নটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে 7002824673 এইটো নম্বৰত হোৱাটছআপ কৰিবা তোমালোকে PDF ফাইলবোৰ পাই যাবা 25 নম্বৰ কোৱেশ্চনটো চোৱা 25 নম্বৰ কোৱেশ্চনত কি কৈছে নিউটনৰ গতি বিষয়ক কোনটো সূত্ৰক জড়তাৰ সূত্ৰ বুলিব পাৰি স্যাৰ নিউটনৰ যেটো প্ৰথম গতি সূত্ৰ আছে সেই গতি সূত্ৰটোক জড়তাৰ সূত্ৰ বুলি ক'ব পাৰি নিউটনৰ প্ৰথম গতি সূত্ৰটো কি আছিল যেতিয়া কোনো বস্তুৰ ওপৰত অসন্তুলিত বল কাৰ্যকৰী নহয় তেতিয়ালৈকে বস্তু এটা গৈ থাকিব বিচাৰে নতুবা ৰৈ থাকিব বিচাৰে তেৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ অপচন প্ৰথম যেটো সূত্ৰ আছে হেতু 26 নম্বৰ কোৱেশ্চন চোৱা 26 নম্বৰ কোৱেশ্চনত কি কৈছে কোনো এটা বস্তু ত্বৰিত হলে কোনো এটা বস্তু যেতিয়া ত্বৰিত হয় মানে যেতিয়া তাৰ ত্বৰণ হয় তেতিয়া হলে কি হয় তোমাৰ এটা বলে ইয়াৰে ওপৰত সদায় কি কৰি থাকে ক্ৰিয়া কৰি থাকে আৰু সেই কাৰণে তাৰ বেগৰ পৰিৱৰ্তন হয় আৰু বেগৰ পৰিৱৰ্তন হলে ত্বৰণৰো কি হয় পৰিৱৰ্তন হয় বুজি পালা তো ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব 27 নম্বৰ কোৱেশ্চন চোৱা ৰকেটৰ গতি নিউটনৰ কোনটো গতি বিষয়ক সূত্ৰৰ ওপৰত আধাৰিত এটো চা যেটো ৰকেট তুমি এনেকুৱা যদি এখন ৰকেট বুলি ধৰা ইফালে তোমাৰ ফিউল থাকে এটো ফিউলে তলফালে ক্ৰিয়া কৰে আৰু ৰকেটটো ওপৰফালে ক্ৰিয়া কৰে তাৰ মানে তোমাৰ দুইফালে ক্ৰিয়া কৰে কিন্তু বিপৰীতমুখী ক্ৰিয়া কৰে আৰু এই কথাটো কোনটো সূত্ৰই ব্যাখ্যা কৰে এই কথাটো ব্যাখ্যা কৰে নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰই তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো 28 নম্বৰ কোৱেশ্চন চোৱা 28 নম্বৰ কোৱেশ্চনত কি কৈছে ৰৈ থকা বাজ এখন হঠাতে চলিবলৈ ধৰিলে থিয় হৈ থকা মানুহ এজন পিছফালে হালি যায় এয়া নিউটনৰ কোনটো সূত্ৰৰ উদাহৰণ এটো হৈছে নিউটনৰ প্ৰথম গতি বিষয়ক যেটো সূত্ৰ আছে এটাৰ উদাহৰণ যেটো আমি জড়তাৰ সূত্ৰ বুলিও জানো তো তোমাৰ যেতিয়া গতি জড়তাৰ বাবে তোমাৰ মানুহৰ লগত বা বাছ গাড়ীখনৰ লগত মানুহ গতি কৰে যেতিয়া তোমাৰ হঠাতে ব্ৰেক মাৰে তেতিয়া হলে তোমাৰ কি কৰে আগফালে হালি যায় আৰু হঠাতে যেতিয়া চলিবলৈ আৰম্ভ কৰে তেতিয়া তোমাৰ মানুহজন কি হয় পিছফালে হালি যায় এটো হৈছে নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰ 29 নম্বৰ কোৱেশ্চন আহিছো হেফৰ ফাললৈ 29 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা পৰস্পৰ সংস্পৰ্শত থকা দুটা বস্তুৰ মাজৰ ঘৰ্ষণ বল এতে চোৱা এতে কৈছে ঘৰ্ষণ বলৰ কথা কৈছে গতিকে তোমাৰ স্পৰ্শতল যেতিয়া তোমাৰ দুটা বস্তুৰ মাজৰ যেটো কন্টাক্ট হৈ থকা যেটো সারফেস আছে সেই সারফেসৰ ওপৰত কি কৰে সমান্তৰালভাৱে ক্ৰিয়া কৰে সমান্তৰালভাৱে মানে ধৰি লোৱা এটো এটা আমাৰ মসৃণ সারফেস আছে এটোৰ ওপৰত তোমাৰ এটা বস্তু আছে হেতু তুমি সন্মুখৰ ফালে এফ বল প্ৰয়োগ কৰি লৈ গৈ আছা তেতিয়া হলে এই বস্তুটোৰ যেটো তল আছে আৰু এই যেটো তোমাৰ ওপৰত যেটো আমাৰ সমতল আছে হেতুৰ তল হেতু দুটা একেলগে তোমাৰ কি কৰিব সমান্তৰালভাৱে ক্ৰিয়া কৰিব কিন্তু দুটা তোমাৰ বিপৰীতমুখী হয় তো ইয়াৰে তোমাৰ ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব এর পিছত 30 নম্বৰ কোৱেশ্চন চোৱা এম ভৰৰ বস্তু এটা বি বেগেৰে গতি কৰিলে ভৰ বেগ হ'ব এটা আমি অলপ আলোচনা কৰিছো p mv যতে এম হৈছে বস্তুটোৰ ভৰ আৰু বি হৈছে বস্তুটোৰ বেগ অৰ্থাৎ ডি নম্বৰ অপচনটো কারেক্ট হ'ব বুজি পালা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি PDF ফাইল লাগে মই দিয়া WhatsApp নম্বৰত তোমালোকে WhatsApp কৰিবা তোমালোকে PDF ফাইলটো পাই যাবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ